কলেজ ইলেকশ্যন লেখক আৰু আবৃত্তি শাহানুৰ ইছলাম। মনত আছেনে তোমাৰ? ইলেকশ্যনৰ ৰেজাল্টৰ দিনা বেলি ফুলৰ মালাৰে মোক আদৰাই নিছিলা, মই সাধাৰণ সম্পাদক বুলি। এদিন দুদিন পাৰ হ'ল, হঠাৎ অজানিতে তুমি মোৰ প্ৰেমত পৰিছিলা। তোমাৰ গোলপীয়া ওঠ, কাজল সনা চকুযোৰ চাই মই অজ্ঞান হৈ পৰিছিলোঁ। তোমাৰ লাহি কোমলীয়া হাত দুখনেৰে যেতিয়া মোক স্পৰ্শ কৰিছিলা, মই বলিয়া হৈ পৰিছিলোঁ। ক্ৰমশ বছৰ পাৰ হ'ল, মই প্ৰাক্তন হ'লোঁ, তুমিও ট্ৰেন্সফাৰ হ'লা নৱনিৰ্বাচিত সাধাৰণ সম্পাদকলৈ। কুশলে আছানে এতিয়া? গেটৰ সোঁফালে থকা বেলি ফুলৰ গছজোপা আছেনে এতিয়াও? এতিয়া বাৰু তুমি কালৈ মালা গাঁঠা? নে এতিয়াও অপেক্ষা কৰা কলেজ ইলেকশ্যনলৈ?